এইটো আমাৰ ৰাস্তা মনত ঘৰ চব নমস্কাৰ জনাইছোঁ মই অংগুৰি নেপালী গাঁৱৰ 7 নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী হওঁ মোৰ এলেকা প্ৰায় আজি 50 ঘৰ মানুহ জাঁজি নৈৰ তলত বুৰ গৈ আছে গতিকে প্ৰশাসনৰ মানুহ আহিছে আৰু আমাৰ এতিয়া বৰ্তমান চলি পঞ্চায়তৰ সদস্যই তেখেতে নাও দিয়াৰ কাৰণে আমাৰ জাঁজি নৈৰ সিপাৰৰ মানুহখিনি অহা যোৱাৰ কাৰণে কিছু সকাহ পাইছে যদিও তেখেতলোকৰ বহুত মানে ক্ষতি হৈছে বৰ্তমান তেখেতলোকে বহুত কঠীয়া পাৰিছিলে আপোনাৰ গৰুৱে ছাগলী যিটো তেওঁলোকৰ কষ্ট হৈছে সেইখিনি দেখিলে মানে বহুত দুখ লগা গতিকে পঞ্চায়তৰ সদস্যজনলৈ বহুত ধন্যবাদ জনাইছোঁ তেওঁ যে এই ৰাইজখিনিৰ কাৰণে ইমানখিনি কৰিলে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ভৱিষ্যত উজ্জ্বল হওক আৰু আগবাঢ়ি যাওক আৰু আমাৰ পঞ্চায়তৰ সভানেত্ৰীগৰাকীও আমাৰ বুজ ল'বলৈ আহিছে ইয়াত তেখেতো বুজ লৈছেহি আমাৰ গাঁওখনৰ কাৰণে গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ এই পিছপৰা অঞ্চলসমূহৰ কাৰণে তেখেতে অকণমান চকু মেলি চাওক আমাৰ ৰাইজখিনিৰ কাৰণে লগতে ৰাইজৰ লগতে কণ শিশুৰ কেন্দ্ৰলৈ আহিবলৈ যিটো অসুবিধাৰ সন্মুখীন হৈছে এইটো আপুনি নিশ্চয় অনুভৱ কৰিছে গতিকে বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ আমাৰ এই পিছপৰা অঞ্চলৰ ৰাইজৰ কাৰণে আপোনালোকে অকণমান চকু দিয়ক দলঙৰ ব্যৱস্থা কৰি দিয়ক নাৱেৰেনো কিমান মানুহ অহা যোৱা কৰিব নৈখন ৰাতিপুৱা বাঢ়িলে 2 ঘণ্টামানত গোটেই গাঁওখন বুঢ়াই পেলায় গতিকে সিপাৰত এখন নৈ বা আপুনি ৰিং বান্ধৰ সুবিধা কৰি দিয়ক মই তাৰে কামনা কৰিছোঁ গতিকে শেষত মই পুনৰবাৰ মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপুনি আমাৰ এই পিছপৰা অঞ্চলসমূহত আমাৰ ৰাইজক সহায় সহযোগ কৰি তেখেতলোকৰ জীৱন যাপন কৰাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ ৰাস্তাৰ চিন-চাপ নাই এইটো ৰাস্তা আমাৰ এই মানুহ খোজকাঢ়ি আছে চব এইটো ৰাস্তা হয় ইমান ডাঙৰ পানী মানুহৰ ঘৰ চব সেই মানুহজন গৈছে চব মই জুম কৰি দিছোঁ এবুকু পানী ঘৰৰ ভিতৰত এখন নদী এই মানুহজনলৈ মন কৰকচোন ইমান দুৰৱস্থাত আছে মানুহবিলাক এইখন আমাৰ গাঁও সবফালে পানীয়ে পানী